হেল্ল' গাইছ, আজি সকলোকে মোৰ আমটেঙা চেনেলৰ পৰা প্ৰথমবাৰ হেপী দিৱালী সকলোকে কৈ দিলোঁ। এতিয়া যে আমি কলপুলি পুতিবলৈ ফাৰ্ষ্ট যাম আমাৰ ভাস্কৰহঁতৰ ঘৰত। এতিয়া বৰ্তমান যে আমি গৌতমহঁতৰ ঘৰত কি আছে চাই আহোঁ যায়। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকৈ কমেণ্টত ক'ব। হেল্ল' বন্ধুসকল, মই গৌতমহঁতৰ ঘৰত গ'লোঁ, গৌতমক নাপালোঁ, ডাইৰেক্ট ভাস্কৰহঁতৰ ঘৰত গ'লোঁ, যাই ভাস্কৰক লৈ আহিলোঁ। এতিয়া আমি ফুটকা দেখাই আছোঁ, মই কি ফুটকা আনিছোঁ এতিয়া আপোনালোকে চাওক। এয়া ৰাইনি আনিছোঁ 2 পেকেট, পেঞ্চিল ফুটকা আনিছোঁ 3 পেকেট। আগতে পেঞ্চিল ফুটকাৰ দাম আছিল 10 টকা বা 12 টকা, এইবাৰ হৈছে 25 টকা, বহুত দাম বাঢ়ছে। আৰু আপোনালোকে চাগে ভাবে মোৰ কেমেৰাটো ফোন কেমেৰাটো বহুত বেয়া। আচলতে আপোনালোকে আৰু কেইদিনমান ধৈৰ্য ধৰক, গৌতমে ফোনটো আনোৱাৰ হৈ আছে, কালি অলপ পইচা যোগাৰ হোৱা নাই, সেইকাৰণে অনা নাই। কেমেৰা কোৱালিটি আপোনালোকে একেবাৰে বেয়া পাইছে, সেইটো কাৰণে আপোনালোকক বেয়া নাপাব। বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আকৌ একবাৰ আগতীয়াকৈ কৈ দিছোঁ, ভাস্কৰ আছে কাৰণে। বলক এতিয়া আমি ফাৰ্ষ্ট যাম কলৰ পুলি চাবা, কোনটো কলৰ পুলি দিওঁ বুলি ভাল চাওক। এইটো কলৰ পুলি এটা, এইটো আপোনালোকে ভাবিব পাৰে সৰু বুলি, সৰু নহয় আচলতে। এইটো বঢ়িয়া পাত চাত আছে, এইটো দিম কলৰ পুলি। তাৰপাছত আপোনালোকে কেনেবাই ক'ব। আৰু এটা কলৰ পুলি এটা চাব লাগিছিল, ইফালে আছে জহাদি, এইটো হৈছে আঠিয়া কলৰ এইটো চচকৰ। আৰু আপোনালোকক দেখুৱাই আছোঁ, এইটো কলৰ পুলি এটা দিম, চাই লওক। এইটো এটা দিম কলৰ পুলি, আমাৰ ফালৰ পৰা থাকাম। এই চব কল পুলি আচলতে মই ৰুইছিলোঁ, সঁচা কথাটো কৈ দিলোঁ। ইয়াতে চব মৰুৱা এইগিলা বাৰু দেখুওৱা নাই, এনেই দেখাই দিছোঁ আপোনালোকক। বলক আৰু কোনটো ঠাইত ৰুম চাব বলকচোন। ভাগ্য হ'ল আমি মই আছিলোঁ নাই, ইমান চিয়াটো আহিছি ভয়ে লাগে নাই। চাব চুপ কৰি এতিয়া আপোনালোকে চাওক, কেমেৰাটো মই ঘূৰি আছোঁ, আপোনালোকে দেখছি নেকি? কে দিব লাগিব বুলিবা, কে দিব লাগিব তই গোহালি পালন কৰিছা নাই? আছিলোঁ আমি এই দোকানৰ আগত, আমাৰ দোকান সিফালে আছিলতো। এইবাৰ দিন আমি হিন্দীত এটা আৰু এই দেৱপুতি আমাৰ অলপ বঢ়িয়া কাম কৰিব আহিছে, চাই থাকক। কলপুলিটো কাটি আনা ভাস্কৰ। পল্লৱী আহিছে আমাৰ ঘৰ পাছফালে মেচেণ্ডাৰী চিঙবা। পল্লৱী ফুটি আমি কলপুলিকেইটা পুতো, এইকেইটা নাযায়ে এইটো এটা মেচেণ্ডাৰী খিনি চিঙছোঁ বাৰু যে খাই ভাল পাওঁ, এখানে হেৰি হয় শক্তি হ'ব। অলপমান চৰা হ'ব, অলপমান চৰা হ'ব আমাৰ দেশতি। ভাস্কৰে মই এটা ভাবি আছোঁ, কলপুলিটো পুতিম কোনখিনিত, ইফালে পুতো না সিফালে পুতো। ইফালে কলপুলি পুতবা লাগিব দুটা, চাওক ভাজি পেলালে কল খাব পৰা হ'ব। একো নাই, এতিয়া আমি বঢ়িয়াকৈ এই সৰু সৰু কেইটামান কাটবা লাগে খাটিয়া। খাটিয়া কাটি আছে, খাটিয়াকেইটা কাটি লওঁ। ইফালে কৰি আছে, মই ইয়াক কৰি চোৱা কি খাবা দাহৰ ধাৰে নাই। আমাৰ ঘৰৰ দেখা নাই, মৰি চাবি চিটকি মৰি। ফটকা খান্দি যাই লুকাই থৈ দিলোঁ, নহ'লে ভাস্কৰ নহ'লে ক'ৰবাত লৈ যাব। আৰু আপোনালোকক এতিয়াই কৈ দিওঁ, যোৱা পৰহি আমি ভিডিঅ' এটা আপলোড কৰিছিলোঁ, সেইটো ভিডিঅ' আপোনালোকৰ যদি চোৱা নাই লিংকটো ডেছক্ৰিপশ্যনত থৈ দিছোঁ, আপোনালোকে তাতে যাই চাব পাৰিব। আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে ইমান বন্ধুবৰ্গৰ আগত শ্বেয়াৰ কৰি দিব। আজিলৈকে আহিলোঁ, বাই বাই। আৰু ভাস্কৰৰ কাৰণে এটা লাইক মাৰ, মোৰ কাৰণে পাৰা যদি ছাবস্ক্ৰাইবটো কৰি দিব, যদি নতুনকৈ আহিছে। সেইকাৰণে কিনো ক'ম আৰু, এনেই অলপ ক'লোঁ বাই। ডেছক্ৰিপশ্যনৰ লিংক আছে, যোৱা ভিডিঅ'টো চাই লওক।